আজি স্বাধীনতাৰ 74 ইয়াৰ্ছত এজন এমপিৰ এটা অফিচ নাই, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। আপুনি মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট অফিচ থাকিব লাগে নালাগে নেকি? ইণ্ডিয়াত এটা অফিচ থাকিব লাগে চবৰে নিজৰ নিজৰ। আমি ক'ত বিচাৰি যাম? এতিয়া মেম্বাৰ অফ পাৰ্লিয়ামেণ্টটো আমাৰ ইফালে তামোলপুৰৰ হয়, সি কেতিয়াবা তামোলপুৰত থাকিব, নলবাৰীত থাকিব, দিল্লীত থাকিব, মই এপ্লিকেশ্যনটো চিৰি পেলাই দিম। মোৰ বহুত ইম্পৰ্টেণ্ট আছিলে কি এপ্লিকেশ্যন দিবই লাগে মেম্বাৰ অফ পাৰ্লিয়ামেণ্টক, তেতিয়াহে আমাৰ কামটো হ'ব। কিন্তু মই তাক লগে নাপাম, কাৰণ অফিচ বোলা একো এড্ৰেছে নাই। যদি ক'ৰবাত মানুহ নাথাকিলে অফিচত যদি দুজন ক্লাৰ্ক বহাই থৈ দিলে হয়, তাক মই এপ্লিকেশ্যনটো দিব পাৰিলে হয়, দিব নোৱাৰোঁ। আমাৰ MLAৰ অফিচটো ক'ত? ইয়াতে বাইদেউৰ ঘৰ আছে, ঘৰত যাবলৈ চবৰো ভাল নালাগে। কোনোবা ঘৰত যাব, আজি যাব, কালি যাব, পৰহি বাইদেৱে গালি পাৰি দিব, সেই ৰাতিপুৱাই পুৱাই আহিছে, কিয় আহিছে? গধূলি গালি পাৰি দিব, আৰে গধূলি মই ইমান ভাগৰ লাগি আহিছোঁ, ঘৰত সোমাইছোঁ, এতিয়া কিয় আহিব লাগে? কোনো টাইম নাই তাতে। বাইদেউ লিখিও থোৱা নাই গেটত পাব্লিক ভিজিট টু মৰ্নিং বা ইভিনিং, এনেকুৱাটো লিখি থোৱা নাই। যদি অফিচ থাকিলে হয় পাব্লিকৰ কাৰণে, অফিচত যাই এপ্লিকেশ্যনটো দিলেহেঁতেন, তেতিয়া আপুনি ভালকৈ আপোনাৰ কথা ক'বলৈ পাৰিলেহেঁতেন। ভয় কৰিয়ে বহুত মানুহ MLAৰ ঘৰত এপ্লিকেশ্যনেই দিব নাযায়। তো এইটো মানে ছিষ্টেম। আজি 74 ইয়াৰ্ছ ইণ্ডিপেণ্ডেণ্ট। MCLA বিলাকৰো একে অৱস্থা। MCLAৰ কোনো অফিচ নাই, ঘৰে ঘৰে যাই পেলাই ৰাইজে বোলে ৰজা, ৰজাই মানে প্ৰজাৰ ঘৰত যাব লাগে, ৰিপ্ৰেজেণ্টেটিভৰ ঘৰত যাব লাগে। এইটো কেনেকৈ হ'ব? এইকাৰণে আমি ঠিক কৰিছোঁ, চৰকাৰ অহাৰ লগে লগে বহে নবহে কোকৰাঝাৰৰ MPৰ কাৰণে আমি অফিচ এটা বনাই দিম। প্ৰত্যেকজন MLAৰ অফিচ বনাই দিম, আমি বনাই দিম আমাৰ চৰকাৰে। আৰু আমি ঘৰত নাযাওঁ, আমি গভৰ্ণমেণ্টৰ পৰা এটা নটিচ ওলাই দিম কি প্ৰত্যেক মানে 2 দিন, সপ্তাহত 2 দিন আপোনাৰ চইচ দিয়ক, আমাৰ চইচ নিদিওঁ। আপুনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ, আপোনাৰ ৰাইট আছে, আপোনাৰ পাৱাৰ আছে, আপুনিয়ে দিয়ক। কিন্তু সপ্তাহত যাতে 2 দিন সেই অফিচত বহে আৰু পাব্লিকৰ কথাবিলাক শুনে। নহ'লে কিন্তু আমি অফিচিয়েলি কমপ্লেইন দিম কি আমাৰ MLAক আমি লগ পোৱা নাই, আমাক লগ পোৱা নাই, আমাৰ ব্যৱস্থাই নাই। আৰু 40 জন যিটো MCLA হ'ব, আমাৰ প্ৰত্যেক সমষ্টিত এটা এটা অফিচ বনাই দিম, যাতে পাব্লিকে সেই অফিচত যাব পাৰে। কাৰোবাৰ এডমিশ্যন হোৱা নাই, কাৰোবাৰ বেমাৰ হৈছে, কেঞ্চাৰ হৈছে, কিবা লিখা লাগে, কোনোবা কালি বোলে ফৰেনত যাব, ৰিপ্ৰেজেণ্টেটিভৰ কিবা ফৰৱাৰ্ডিং লাগে, এইবিলাক কাম ক'ত ঘৰত বিচাৰি যাব? অফিচত থাকিব, ষ্টাফ থাকিব। ইয়াৰ নামত ষ্টাফৰ নামত 2জন মানুহ চেলাৰী দি দে, এনেই পইচাবিলাক খাই পেলাইছে, তাতকৈ 2জন মানুহ চেলাৰী দি পেলাই পাব্লিকৰ যদি ভাল হয়, এইটো কৰোঁতে কি লছ হয়? গোটেই বস্তুটো একচেচিবল কৰিব লাগিব, ৰিষ্ট্ৰাকচাৰ কৰিব লাগিব, আৰু চব মানুহবিলাকক কামটো ঠিকমতে ভাগাই দিব লাগিব। আমি নাজানো আমাৰ PWD ইঞ্জিনিয়াৰ কোন কোন আছে, এইটো চবে পাৱা বিচাৰিলে পাৱা হ'ব লাগিব। গাঁওবুঢ়াৰ ঘৰে ঘৰে থাকিব লাগিব, আমাৰ কোকৰাঝাৰৰ PW ইঞ্জিনিয়াৰ অমুক হয়, ইৰিগেশ্যনৰ ইঞ্জিনিয়াৰ অমুক হয়, ইলেক্ট্ৰিচিটিৰ ইঞ্জিনিয়াৰ অমুক হয়, DRDR PD অমুক হয়, BDO ইমান গাঁওবুঢ়াৰ ঘৰতে থাকিব লাগিব চবৰ। এইবিলাক কি কৰিছে? মানুহবিলাকক ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰা নাই, এইকাৰণে আমাৰ মানুহ একোৱেই নাজানে, চব ভয় কৰে। অফিচত যাব লাগিলে ঠেলি দিব লাগিব, BDOক কথা ক'বলৈ ভয় কৰে। BDO ভালে পাইছে, চবে কথা নাপালে থাক, পইচাখিনি মই খাই গুচি যাম, এইবিলাক হৈ আছে আমাৰ কাৰণে। চ' এই 5 বছৰত আমি এটা ৰিভলিউশ্যন কৰিব লাগিব। আমাৰ যিটো ইউথ আছে, এতিয়া UPPLত আমাৰ 6 লাখ ইউথ আছে, 6 লাখ ইউথ জড়িত হৈ গৈছে। এই 6 লাখ ইউথে এটা ৰিভলিউশ্যন কৰিব লাগিব কি আমাৰ ইনফৰমেশ্যনটো কেনেকৈ আমি ইণ্ডিভিজুৱেলক দিব পাৰোঁ, ইয়াৰ কাৰণে এটা ৰিভলিউশ্যন কৰিব লাগে চৰকাৰৰ পৰা। আমি BOCৰ নিচিনা মদ ভাং খাই পৰি থাকিব নালাগে, আমাৰ মানে কাম কৰিব লাগিব, আমাৰ কাম আছে। আজি আমাৰ IT চেলৰ ল'ৰাবিলাকে কালি এই যে আমি গোটেই যে 3082খন গাঁও আমি যে মানে ইণ্টাৰনেট কানেকশ্যন কৰিম, তাত আমাৰ কামবিলাক কৰিব লাগিব। আমি চেলেঞ্জ কৰিম, ছিংগাপুৰে যদি 52 লাখ পপুলেশ্যন আছে, ইহঁতৰ ৱৰ্ল্ডৰ ভিতৰত টপ 10 ইকনমি যাব পাৰে, আমি কিয় 35 লাখ মানুহ থকা BTR কিয় যাব নোৱাৰে? আমি যাব পাৰোঁ। আমাক কি লাগে? আমি কাম কৰিম, দিনে নিশা কাম কৰিম। কাম কৰিলে আমাক পইচা দিয়াৰ মানুহৰ আকাল নাই, চ' এই কামটো যাতে চবে চিন্তা কৰে, কথাটো চিন্তা কৰে। আৰু মই বিচাৰিছোঁ যে ইটছ এণ্ড এভৰি ইণ্ডিভিজুৱেল লিডাৰ হওক, আগুৱাই আহক। এইটো কোনো কাৰো এইটো মানে নহয়। কালি আমি চৰকাৰ বনাম, তাতে আমি বহিম অফিচত, আপোনালোকে ভাবিব নালাগে কি পূৰা প্ৰট'কল হৈ যাব, ইয়াত কোনো প্ৰট'কল নাথাকে। হয়, আমি ডিচিপ্লিনটো ব্ৰেক নকৰোঁ, বাট প্ৰট'কল বুলি আমি ইমানো প্ৰট'কল নকৰোঁ কি আপুনি মনৰ কথাটো মোক ক'ব নোৱাৰে। আমি চব ছিষ্টেমটো আজিকালি চব এভৰিথিং ঠিক কৰি দিম। আৰু সেইকাৰণে কৈছোঁ, মোবাইল এপেদি কমপ্লেইন দিব পাৰিব, আপোনালোকে গাঁৱে গাঁৱে কৈ দিব। কাৰোবাৰ কিবা কমপ্লেইন আছে, মোবাইল এপেদি দিব পাৰিব। আমাৰ অফিচত মানুহ বহি থাকিব, জাষ্ট আপুনি মোবাইল দি দিয়ক, আমাৰ অফিচৰ পৰা ফোন যাব কি আপোনাৰ তাত ফায়াৰ ব্ৰিগেড লাগে, আপোনাৰ তাত এম্বুলেঞ্চ লাগে, আপোনাৰ গাঁৱত অমুক হৈছে, অফিচৰ পৰা ফোন যাব। BDO ক'ৰবাত ঘৰ বনোৱা নাই, আমাৰ অফিচৰ পৰা BDOত ফোন যাব, ৱাৰ্নিং দিব, 10 দিনৰ ভিতৰত ঘৰটো বনাই দিয়ক। 10 দিনৰ ভিতৰত ঘৰটো নবনালে অফিচৰ পৰাই কেছ যাব থানাত, এইটো ৰেজিষ্টাৰ কৰক কেছটো, এই BDOৰ ওপৰত একশ্যন লওক। ডাইৰেক্ট ছিষ্টেম, তাতে কোনো লোক ঠোক নাই। তেতিয়াহে
17 ইয়াৰ্ছটো যদি 5 ইয়াৰ্ছত মেকআপ কৰিব লাগে ৰেষ্টলেছ কাম কৰিব লাগিব আৰু গোটেই চিষ্টেমটো ঠিক কৰিব লাগিব নহ'লে আমি ইফালে গোটাই একেলগে গৈছোঁ বোলে BPFৰ নিচিনা EM-GM লগ লাগি দিনটো খানা খাই মদ খাই নাচি আছোঁ কালি আৰু ইফালে কিবা নহ'ব একদম চিষ্টেমত কাম কৰি পেলাই কাৰণ 35 লাখ পপুলেশ্যনে আমাক বাট চাইছে সেইকাৰণে পৰিৱৰ্তনৰ কাৰণে কাম কৰিবলৈ আহিছে এতিয়া সেইকাৰণে চবে অলপ দায়িত্ব লওক অথৰিটি নিজে বনাওক সবে ৰেছপনচিবিলিটি লওক আমি সবে আগবাঢ়ি আহক আৰু সন্দেহ ল'ব নালাগে হ্যাঁ ইচ্ছাদাৰ সন্দেহ ল'ব নালাগে কোনোবা মোক মাত দিছে মাত দিয়া নাই কিবা হৈছে হোৱা নাই ইউ ফৰগেট ইট আমাৰ ফ'কাছটো হ'ল কাম হ'ব লাগে আমাৰ ফ'কাছটো হ'ল শান্তি স্থাপন কৰিব লাগে আমাৰ সমাজটো হ'ল সমন্বয় গঢ়িব লাগে জাতি জনগোষ্ঠীৰ মাজত ই মোক আগতে মাত দিয়া নাই কি হ'ব মই তাক আগতে মাত দিম ভাল মানুহ হোৱাত ভাল কাম কৰাত চেলেঞ্জ কৰক মই ভাল কাম দুটা কৰিম ৰাস্তাত মানে ইয়াতে লেতেৰা হৈ আছে প্লাষ্টিক আছে ময়ে প্ৰথম বটলিম কামটো মোৰ পৰা আৰম্ভ হওক নহয় চেঞ্জটো মোৰ পৰা বিগেন হওক আৰু মহাত্মা গান্ধী সিটো কৈছে যে আপুনি যিটো চেঞ্জটো হ'ব বিচাৰিছে চাবলৈ বিচাৰিছে নিজৰ পৰা আৰম্ভ কৰক আমি নিজৰ পৰা চেঞ্জটো আৰম্ভ কৰিম এইখিনি কথাই ক'লোঁ আৰু মিটিং আছে অৰ্গেনাইজ কৰা সকলক ধন্যবাদ দিলোঁ মই ভাবিছোঁ কি আপোনালোকে সবে ঠিকে আছে কাম কৰক নিৰ্বাচন হয়তো 1-2 মাহৰ ভিতৰত হৈ যাব বা তাৰ আগতো হৈ যাব পাৰে আৰু পৰিৱৰ্তনটো আনি লওঁ আৰু পিপুলছ এটা গভৰ্ণমেণ্ট আনি ল'ব লাগে আৰু ইটো যাতে সবৰ কাৰণে কামত আহে ইটোৰ কাৰণে আপোনালোকে ওলাই আহক আৰু মই পাৰ্টি প্ৰেচিডেণ্ট হিচাপে আপোনালোকক এছুৰেঞ্চ দিছোঁ ইয়াত কোনো মানে উল্টা পুল্টা নহ'ব যেনেকৈ ভাবিছে এনেকৈ কাম কৰিম সম্পূৰ্ণ পাৰ্টিচিপেটৰী ডেমক্ৰেচি এটা ইয়াত আমি আৰম্ভ কৰিম আৰু সকলোৱে যাতে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ গঢ়ি তোলা হ'ব ময়ো মানে নিজে পলিটিক্স কৰিবলৈ ইচ্ছা নাছিলে কিন্তু এতিয়া হিউমেন ছাৰ্ভিচ হিউমেন মানুহক যদি ছাৰ্ভিচ কৰিব লাগে সবচে বেষ্ট প্লেটফৰ্মটো হ'ল পলিটিকেল প্লেটফৰ্ম যদি আপুনি ভালকৈ কৰিব পাৰে আপুনি NGO হৈ যিখিনি কৰিব এটা ছ'চাইটি ৰেজিষ্টাৰ্ড কৰি যিখিনি কৰিব যদি আপুনি পলিটিক্সত এটা ভাল পোষ্ট লৈ পেলাই যদি ভালকৈ কাম কৰিব পাৰে মানে কৰিব বিচাৰে তেনেহ'লে বহুত মানুহ সেৱা কৰিব পাৰে কাৰণ গভৰ্ণমেণ্টৰ তাত বহুত স্কিম থাকে আৰু সেই স্কিমবিলাক আজি ঠিক হোৱা নাই ছ'চিয়েল অডিটৰ ব্যৱস্থা নাই ভাৰতৰ বহুত জেগাত ৰুৰেল ডেভেলপমেণ্টৰ ছ'চিয়েল অডিট হৈছে সৰ্বশিক্ষাৰ ছ'চিয়েল অডিট হৈছে বহুত স্কিমবিলাকৰ ছ'চিয়েল অডিট হৈছে আমাৰ ইয়াত ছ'চিয়েল অডিট হ'বলৈ আহিলে বন্দুক দেখায় ছ'চিয়েল অডিট কৰিব নালাগে মানে গোসাইগাঁৱত এটা হৈছে যে 11 লাখ টকা ওলাই খাইছে মাত্ৰ 4ডাল আম ৰুইছে কিমান 11ডাল আম ৰুইছে 11ডাল আমৰ মানে পইচা ওলাই খাইছে আপোনাৰ কিমান 40 লাখ টকা 11ডাল আম 11 লাখ টকা 40ডাল আম সৰি উল্টা হৈছে মোৰ 40ডাল আম ৰুই পেলাই ডিআৰ ডেভেলপমেণ্টৰ পইচা 11 লাখ টকা ওলাই খাইছে 40 লাখ টকাৰ আম মানে আম 40ডাল আম ৰুই পেলাই তো এই স্কিমবিলাক ছ'চিয়েল অডিট কৰা নাই সেইকাৰণে আজি কোনো স্কিম নাই ডেভেলপমেণ্ট নাই একো নাই তো সেইকাৰণে মই বিচাৰিছোঁ আমাৰ যিখিনি নিবনুৱা বুলি আমি যাক কৈ আছোঁ এতিয়া আমিতো কোনো নিবনুৱা নহয় ময়ো নিবনুৱা নহয় গভৰ্ণমেণ্ট চাকৰি থাকিলে যে এইটো মানে এমপ্লয়ী বুলি কয় এনে নহয় আই এম এমপ্লয়ী ইউ আৰ অলছ' এমপ্লয়ী আমি ক'ৰবাত নহয় ক'ৰবাত এমপ্লয়ী হৈ আছোঁ কাম কৰি আছোঁ যি কাম কৰিলেও এমপ্লয়ী হয় কিন্তু আমি কি কওঁ সেইটো কাম বুলি নলওঁ আমি সিটোকো কাম বুলি ল'ব লাগিব মই চাহ দোকান দিছোঁ কি দিছোঁ সেইকাৰণে মই চব প্ৰজেক্টবিলাক বনাই লৈছোঁ আমি ইয়াত মানে 100খন চাহ দোকানো ভাল বনাই দিব লাগিব যাতে মানুহবিলাক শিকে এইটো বিজনেছৰ কাৰণে নহয় চৰকাৰে সুলভ মূল্যৰ চাহ দোকান খুলি দিব লাগিব চাফা চাহ দোকান তেতিয়াহে বেলেগবিলাকে শিকিব কাৰণ ইয়াত আপোনাৰ বেলেগ এক্সাম্পল নাই আৰু ভাল মাৰ্কেট কেইটামান বনাই দিব লাগিব ফুড প্ৰচেছিঙৰ ইণ্ডাষ্ট্ৰী বনাব লাগিব সব মানুহ গম পাব লাগিব কি কোকৰাঝাৰত এণ্ট্ৰি হৈছোঁ আমি BTRত সোমালোঁ আৰু ইফালে য'ত নেশ্যনেল হাইৱেটো শেষ হয় তাত ওলাই গ'ল এইখিনি অঞ্চলত যাতে কোনোবা চাহ খাই সি গম পাব লাগিব কি মই BTRত চাহ খাইছোঁ আৰু সবচে বেষ্ট চাহ ইণ্ডিয়াৰ মই পাইছোঁ ইয়াতে খাবলৈ তেতিয়া মানুহবিলাক বেংগলৰ পৰা গাড়ী চলাই ৰং ড্ৰাইভ কৰি আহিব কোকৰাঝাৰলৈ চাহ খাবলৈ যাম বুলি পেলাই হা ইয়াত বহুত ভাল ৰিজৰ্ট হ'ব পাৰে ভাল মাৰ্কেট হ'ব পাৰে ইণ্ডিজিনাছ সেইকাৰণে মই এটা সিদিনা মনত পৰিছিলে যিটো আৰ্বানাইজ পলিচি সেইটো আমাৰ অলপ ইণ্ডিজিনাছ আৰ্বানাইজ পলিচিত আনিব লাগিব যাতে ইয়াৰ লোকেল বস্তুবিলাক পায় লোকেল ফুড পায় লোকেল বস্তুবিলাক পায় আৰু এতিয়া মাৰ্কেটটো অলপ ৰিডিজাইন কৰিব লাগিব আমাৰ যদি চিটিবিলাক যদি আমি অলপ বিউটিফিকেশ্যন কৰি দিওঁ এতিয়া কোকৰাঝাৰ টাউনত সকলো দোকানীক কৈ দিয়ক কি আপোনাৰ দোকান যে আপোনাৰ আছে লাগলি টেক্সটো আমি 1% কম কৰি দিম কিন্তু আপোনাৰ দোকানৰ সন্মুখত 6ডাল ৰঙা গোলাপ ফুল আপুনি ৰাখিব লাগিব মাষ্ট এইটো পানী দিব লাগিব চাওক আপুনি ইমাজিন কৰি চাওক ইয়াৰ পৰা তালৈকে যদি ৰঙা গোলাপ থাকে পুৰা ৰঙা গোলাপ কোকৰাঝাৰ চিটি কিমান ভাল লগা হ'ব মানুহবিলাক আহি কোকৰাঝাৰ চিটিত ভিৰ কৰিব ফটো তুলিবলৈ আহিব ল'ৰা ছোৱালী সবেই আহিব ভাল লাগিব আমাৰো এটা ফুলটি লাগিব অলপ ইউনিক আইডিয়া ইমান পইচা নালাগে ইয়াত মানে মানুহৰ পাব্লিকৰ কাৰণে কি প্ৰয়োজন আছে চিটিত আজি ইয়াত ক্লাব লাগে
স্পৰ্টছ ক্লাব লাগে আমাক 3-4টা কোকৰাঝাৰ টাউন বুলি কোৱা লাগে ড্ৰেনেজ চিষ্টেমটো ঠিক লাগে কি লাগে অডিটৰিয়াম ভাল লাগে ইয়াত কালচাৰেল প্ৰগ্ৰাম নহয় সেইকাৰণে মানুহবিলাক এণ্টাৰটেইনমেণ্ট লাগে মানুহক সেইকাৰণে নাপায় কাৰণে ক'ৰবাত বেলেগত গুচি যায় এণ্টি ছ'চিয়েল কামত ব্যস্ত হৈ যায় মানুহবিলাকে তো ইয়াত যদি আপুনি কিছুমান কালচাৰেল প্ৰগ্ৰাম কৰি দিব পাৰে আমাৰ ইয়াত কমিউনেল এটা আণ্ডাৰষ্টেণ্ডিং আহিব ইয়াতে বেংগলীৰ এবাৰ কালচাৰেল প্ৰগ্ৰাম হ'ল বিহাৰী একবাৰ কালচাৰেল প্ৰগ্ৰাম কৰিলে মাৰোৱাৰী একবাৰ কৰিলে বড়োই একবাৰ কৰিলে ৰাজবংশী এবাৰ কৰিলে আমি চবে ইয়াতে মাইনৰিটি কৰিলে আমি চবে অংশগ্ৰহণ কৰিলোঁ এনেকৈ ইউনিটিটো আহিব এনেকৈ শান্তিটো আহিব এনেকৈ একো এণ্টাৰটেইনমেণ্টে নাই ইয়াতে থিয়েটাৰ মানে নাহে ইয়াতে কোনো ভাল কালচাৰেল প্ৰগ্ৰাম নহয় এটা কালচাৰেল প্ৰগ্ৰাম হ'লে ৰাতি অলপ বেছি ৰাতি কৰিব নোৱাৰে যিমান ৰাতি হয় ইমান ডেঞ্জাৰ হৈ যাব মাৰপিট হ'ব নেকি কিবা হ'ব নেকি সোনকালে বন্ধ কৰিব লাগে কোনোবা আহিব নেকি কোনোবাই মানে পিষ্টল লৈ আহিব নেকি এনেকুৱা হ'লে গ্ৰ'থটো কেনেকৈ হ'ব সেইকাৰণে 100% এইটো মানে পিচফুল হ'ব লাগিব তো এইকাৰণে সব কথা ইউথৰ ওপৰত ডিপেণ্ড কৰিছে মই আপোনালোকক সকলোকে মানে এজন মানুহৰ সবৰো এটা ক্ৰিয়েটিভিটি থাকে আৰু সব ক্ৰিয়েটিভিটিটো ইম্পৰ্টেণ্ট মানে সমাজখন আপুনি কেনেকৈ চাবলৈ বিচাৰিছে ফাৰ্ষ্ট ইউ থিংক ইট আৰু এইটো ডিজাইনটো নিজে কৰক আপোনাৰ ডিজাইনটো বেয়া মোৰ ডিজাইনটো বেয়া এনেকুৱা নহয় চবে যে বিচাৰিছে আমি মানে কেজুৱেল নহয় অহাকালি আজিৰ কথাটো ভাবি কৰিছোঁ এইটো নহয় যে আমি যিটো আজি কৰিম সেইটো 50 বছৰৰ কাৰণে চলিব লাগিব সেইটো আজি বনাই কালি ভাঙাম এনেকুৱা নহয় আজি যিটো কৰিছোঁ এইটো 100 বছৰ চলিব লাগিব তো সেইকাৰণে আজি যদি মানুহবিলাক একচেপ্ট কৰিব পৰা নাই যে কোকৰাঝাৰ চিটিটো আমাৰ সকলোৰে চিটি আমি চিটিৰ প্ৰতি আমাৰ কোনো ৰেছপন্সিবিলিটি যদি নাই আমাৰ চিটিটো কেনেকৈ গ্ৰ'থ হ'ব গ্ৰ'থ ইয়াৰ মালিকটো কোন ইয়াৰ দায়িত্বটো কোনে লৈছে তো আমাৰ অঞ্চলবিলাক উন্নয়ন হ'ব লাগিলে এই চিটিবিলাকো ডেভেলপ হ'ব লাগিব তো সেইকাৰণে বিশেষকৈ মই কোকৰাঝাৰ চিটি কনচেনট্ৰেট কৰি কৈছোঁ কিন্তু ৰুৰেল ডেভেলপমেণ্ট যিটো আছে বাকী যিটো সমাজৰ ডেভেলপমেণ্ট আছে ইয়াত ইউথৰ যিটো যোগদান পাৰ্টিচিপেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট হ'ব সেইকাৰণে